নমস্কাৰ মই প্ৰাঞ্জল বৰা এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি SIP আৰু SWPৰ কম্বিনেশ্যনত কি এটা আচৰিত ৰিজাল্ট প্ৰডিউচ কৰিব পাৰোঁ মই আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম আজিৰ ভিডিঅ'টোত মই দেখুৱাই দিম যে কি মাত্ৰ 2000 টকাৰ পৰা মাত্ৰ 2000 টকাৰ SIPৰ পৰা কেনেকৈ আমি এটা আচৰিত ৰিজাল্ট মই এইটো কাৰণেই কৈছোঁ যে কি মাত্ৰ 2000 টকাৰ SIP আৰু ইয়াৰ পৰা আমি প্ৰতি মাহে পেঞ্চন ল'ম 20000 টকা 10x পেঞ্চন 10 গুণা পেঞ্চন ল'ম lot of people will ask me hey প্ৰাঞ্জল কিমান দিনৰ কাৰণে আমি ল'ব পাৰিম 10 বছৰ no 20 বছৰ no 30 বছৰ no 40 বছৰ যেতিয়ালৈকে কোনোবা এজন মানুহ জীয়াই থাকে তেতিয়ালৈকে 20000 টকাকৈ প্ৰতি মাহে পেঞ্চন ল'ব আৰু তেখেতৰ পইচাখিনি তেতিয়াও খতম নহয় after 20 years after 25 years more than 1 crore তেওঁৰ এটা ফাইনেল এমাউণ্ট থাকি যাব 20000 টকাকৈ প্ৰতি মাহে উইথড্ৰ কৰিবই ওকে তাৰ পিছত after 25 years more than 1 crore তেওঁলৈ থাকি যাব বা তেওঁৰ ফেমিলিলৈ থাকি যাব কন্টিনিউ কৰিব পাৰে বা উইথড্ৰ কৰিব পাৰে that's up to him okay এখিনি পসিবল মাত্ৰ কম্পাউন্ডিংৰ কাৰণে see once Albert Einstein said compounding is the eighth wonder of the world compounding হল পৃথিৱীৰ 8 নম্বৰটো আশ্চৰ্য আমি 7টা আশ্চৰ্যৰ বিষয়ে আমি জানো প্ৰত্যেককে জানো আৰু কম্পাউন্ডিং যে 8 নম্বৰটো আশ্চৰ্য এটা মই কোৱা নাই এলবাৰ্ট আইনষ্টাইনে কৈছিল see আপোনালোকৰ নিজৰ এমাউণ্ট হ'ব ইয়াত এই গোটেই প্ৰক্ৰিয়াটোত মাত্ৰ 4,80,000 টকা 4,80,000 টকা ইনভেষ্টেড এমাউণ্টৰ পৰা আপোনালোকে গোটেই জীৱনটো 20000 টকাকৈ পেঞ্চন ল'ব প্লাছ ফাইনেলি তেওঁ ফেমিলি লৈ more than 1 crore থৈ যাব পাৰিব হেনা এমেজিং so ইয়াৰ বাবে মই মোবাইলত আপোনালোকক বাকিখিনি মই মোবাইলৰ স্ক্ৰিনত আপোনালোকক দেখুৱাই দিম বুজাই দিম কেনেকৈ এটো সম্ভৱ so let's get started এতিয়া মই এটা ফাইনান্সিয়াল ক্যালকুলেটৰ ইউজ কৰিম এনেকুৱা ধৰণৰ ক্যালকুলেটৰ আপোনালোকে গুগলত পাই যাব so ইয়াত এতিয়া কি কৰিম মই মান্থলি এটা SIP ষ্টাৰ্ট কৰিম 2000 টকা মাত্ৰ see expected rate of interest আমি ধৰি লম 15% যেটো নেকি absolutely সম্ভৱ যদি আপোনালোকে মিউচুৱেল ফাণ্ডত more than 10 years 15 years invested থাকে তেতিয়া হলে 15% CAGR পোৱাটো সম্ভৱ 15% মই লৈ ললো ওকে আৰু এইটো আমি কন্টিনিউ কৰিম 20 বছৰলৈকে ৰাইট 20 বছৰ কন্টিনিউ কৰিম ফাইনেল কি হৈ যাব আমি ক্যালকুলেট কৰিম ক্যালকুলেট কৰাৰ পাছত আপোনালোকৰ টোটাল ভ্যালু হ'বকৈ 26,58,410 টকা 26,58,410 টকা ওকে নিজৰ ইনভেষ্টেড এমাউণ্ট কিমান হ'ব মাত্ৰ 4,80,000 টকা এই 4,80,000 টকা ইনভেষ্টেড এমাউণ্টৰ পৰা আমি প্ৰতি মাহে 20000 টকাকৈ পেঞ্চন ল'ম কিমান দিনলৈকে 10 বছৰ নহয় 20 বছৰ নহয় যেতিয়ালৈকে তেওঁ জীয়াই থাকে কোনোবা এজন মানুহ জীয়াই থাকে ওকে তেতিয়ালৈকে তেওঁ পেঞ্চন ল'ব নাও আমাৰ ফাইনেল এমাউণ্ট কিমান হ'ল গৈ 26,58,410 টকা ওকে নাও এতিয়া এই 26,58,410 টকাটো আমি কি কৰিম SWP কৰিম SWP মানে কি SWP মানে কি সিস্টেমেটিক উইথড্ৰল প্ল্যান ওকে মানে প্ৰতি মাহে আমি সিস্টেমেটিকলি উইথড্ৰ কৰিম ৰাইট আমাৰ টোটাল এমাউণ্ট কিমান 26,58,410 টকা 26,58,410 টকা ওকে মান্থলি আমি উইথড্ৰ কৰিম কি কৈছিল মই যে 10x যিমানটো আমি জমা কৰিম যিমানটো SIP কৰিম তাৰ 10x মানে 10 গুণা 20000 টকাকৈ আমি মান্থলি উইথড্ৰ কৰিম 20000 মই ইয়াত এন্টাৰ কৰিলো নেক্সট ৰেট অফ ইন্টাৰেষ্ট আমি 12% ধৰিম এতিয়া কমকৈ ধৰিম কিয়নো যেতিয়া SWP কৰা হয় তেতিয়া সাধাৰণতে হাইব্ৰিড ফাণ্ডত কৰিব লাগে একচুয়ালি এটো ৰেকমেন্ডেড হয় মই কোৱা নাই এক্সপাৰ্টে কয় সো দ্যাট ইজ হোৱাই আমি এটা হাইব্ৰিড ফাণ্ড ল'ম আৰু 12% ৰেট অফ ইন্টাৰেষ্ট আমি এক্সপেক্ট কৰিম ৰাইট এতিয়া আমি কি কৰিম প্ৰথমতে আমি চাও 10 বছৰ উইথড্ৰ কৰিলে কি হয় ওকে 10 বছৰ যদি প্ৰতি মাহে আমি 20000 টকাকৈ উইথড্ৰ কৰো
তেতিয়া কি হয় ইয়াত আমি 10 বছৰ আমি এণ্টাৰ কৰিম আৰু ক্যালকুলেটত ক্লিক কৰিম ওকে ক্যালকুলেটত ক্লিক কৰাৰ পিছত আমি দেখিবলৈ পালোঁ যে কি প্ৰতি মাহে আপোনালোকে 20,000 টকাকৈ উইথড্ৰ কৰাৰ পাছত ফাইনেল বেলেন্স থাকি যায় 37,71,161 টকা প্ৰতি মাহে উইথড্ৰ কৰি গৈ আছে 20,000 কৈ ৰাইট আৰু ফাইনেলি কিমান থাকি যাবগে 37,71,161 টকা এইখিনি ফাইনেলি থাকি যাব নাও এটো যদি আমি 10 বছৰ নহয় 20 বছৰ কৰো কি হয় আপোনালোকে আচৰিত হৈ যাব ফাইনেল এমাউন্ট আৰু বাঢ়ি যাব কমি না যায় ৰাইট ইয়াত যদি আমি এটো 20 এন্টাৰ কৰো 20 এন্টাৰ কৰি দিলো ক্যালকুলেট কৰিলো আপোনালোকে এতিয়া চাব যে আফটাৰ 20 ইয়াৰ্স আপোনালোকৰ ফাইনেল এমাউন্ট থাকি যাব 72,27,197 টকা প্ৰতি মাহে 20,000 টকাকৈ উইথড্ৰ কৰি গৈ আছে আফটাৰ 20 ইয়াৰ্স 72,27,000 থাকি যাব ৰাইট নাও যদি আমি এটো কৰো কি 25 বছৰ কৰি চাও যদি আপোনালোকে 25 বছৰ উইথড্ৰ কৰে 20,000 টকাকৈ প্ৰতি মাহে তেতিয়া হলে ফাইনেল বেলেন্স কিমান থাকি যাব আপোনালোকে গম পায়নে ইয়াত জাস্ট আমি ক্যালকুলেটত ক্লিক কৰিম 1,11,13,000 টকা ফাইনেল এমাউন্ট 25 বছৰ উইথড্ৰ কৰাৰ পিছত ইমানটো এমাউন্ট আপোনালোকৰ হাতলৈ থাকি যাব यानी कि जिमान दिन बेसी इनभेस्टेड থাকিব এই যেটো ফাইনেল এমাউন্ট আছে এটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু 20,000 টকাকৈ আমি প্ৰতি মাহে উইথড্ৰ কৰা এইখিনি এমাউন্ট হ'ব টোটাল 60 লাখ টকা ইয়াত টোটাল উইথড্ৰল আমি যেটো SWP কৰি গৈ আছিল হেইটো হ'ব গৈ 60 লাখ টকা মানে উইথড্ৰ কৰা পইচাটো আৰু ফাইনেলি থাকিব কিমান 1,11 লাখ টকা that is the power of compounding okay মনত ৰাখিব আমি মাত্ৰ নিজৰ ইনভেস্টেড এমাউন্ট আছিল 4,80,000 4,80,000 ইনভেস্টেড এমাউন্টৰ পৰা এটো এটা আচৰিত ৰিজাল্ট আমি প্ৰডিউস কৰিব পাৰো একমাত্ৰ কম্পাউণ্ডিংৰ কাৰণে সো ইয়াৰ কাৰণে কি কৰিব লাগিব প্ৰথম কথাটো হল কি 2,000 টকাৰ এটা SIP কৰিব লাগিব 20 বছৰৰ কাৰণে কৰিব লাগিব সি যিবিলাক মানুহে চাকৰি কৰে অন এন এভাৰেজ 20 পৰা 30 বছৰ চাকৰি কৰে ৰাইট সো যদি 20 বছৰ বা 30 বছৰ চাকৰি কৰাৰ সময়ত অকল 2,000 টকাকৈ ইনভেস্ট কৰে তেতিয়া হলে তাৰ 10 গুণা यानी कि 20,000 টকাকৈ উইথড্ৰ কৰিব পাৰিব আৰু ফাইনেলি 25 বছৰৰ পিছত more than 1 crore ফাইনেল বেলেন্স তেওঁৰ হাতলৈ থাকি যাব টোটাল উইথড্ৰল এমাউন্ট হল 60 লাখ আৰু ফাইনেল এমাউন্ট হল 1,11 লাখ টোটাল 1,70 লাখ টকা 1,70 লাখ টকাৰ বেনিফিট পাব পাৰে মাত্ৰ কম্পাউণ্ডিংৰ কাৰণে that is the power of compounding মাত্ৰ 4,80,000 টকা ইনভেস্টেড এমাউন্ট আৰু 1,70 লাখ টকাৰ বেনিফিট আৰু আপোনালোকে আচৰিত হ'ব যে যদি এই বছৰটো আমি 25 নকৰি 30 বা 35 কৰি দিও ওকে 35 বছৰ যদি উইথড্ৰ কৰো তেতিয়া কি হ'ব জানেনে ইয়াত আমি এন্টাৰ কৰিম 35 ইয়াৰ্স আৰু ক্যালকুলেট কৰিম আপোনালোকে আচৰিত হ'ব যে কি ফাইনেল বেলেন্স more than 3 কোটিতকৈ বেছি ফাইনেল বেলেন্স থাকি যাব প্লাস 84 লাখ টকা টোটাল উইথড্ৰ হ'ব এজ এ পেনশন হিচাপে that is the power of compounding সো আমি আজিৰ ভিডিওটো জানিলো যে কি SIP আৰু SWP ৰ কম্বিনেশনত কি এটা সাংঘাতিক ৰিজাল্ট আমি প্ৰডিউস কৰিব পাৰো এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ যাওতে যথেষ্ট এফৰ্ট লাগে সো ভিডিওটো প্লিজ এটা লাইক কৰিব আৰু মই নিজে এজন MP ৰেজিষ্টাৰ্ড মিউচুৱেল ফাণ্ড ডিস্ট্ৰিবিউটৰ আপোনালোকে যদি মিউচুৱেল ফাণ্ডৰ বিষয়ে কিবা জানিব বিচাৰে বা মোৰ জৰিয়তে ইনভেস্ট কৰিব বিচাৰে তেতিয়া হলে মোক WhatsApp কৰিব পাৰে স্ক্ৰিনত মোৰ WhatsApp নম্বৰ দিয়া আছে ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া থাকিব সো আপোনালোকে মোক WhatsApp কৰিব পাৰে কেনেকৈ কোনটো স্কিম বাছি লব ৰিগাৰ্ডিং মিউচুৱেল ফাণ্ড ইনভেষ্টমেন্ট সো ভিডিও যদি ভাল লাগিলে এগেইন এটা লাইক কৰিব থ্যাংক ইউ সো মাচ থ্যাংক ইউ